Welcome back to my YouTube channel. আর মই আজি আপোনাক দেখাম আমাৰ সূৰ্য পাহাৰ। সূৰ্য পাহাৰত আমি যাম, আজি মেলা আছে সূৰ্য পাহাৰত, তাতে আমি যাই কিছুমান অদ্ভুত বস্তু আপোনাক দেখাম। তো ঠিক আছে, আমি যাওঁ এতিয়া পাহাৰৰ মেলা। আইছো মেলা চাব যাম। এইফালে এইবিলাক ল'ৰাবিলাক পূজা চাব নাযায়, এতে বহি আছে। তো আমি অখনে যাম মেলাত। তো এতিয়া আমি মেলা চাব যাম। মেলা চলি আছে ইয়াত, সূৰ্য পাহাৰৰ মেলা আহি পালোঁ। তো গতিকে আমি ব্লগটো আৰম্ভ কৰিম। আমাৰ সূৰ্য পাহাৰত আজি বিশাল ডাঙৰ ডাঙৰ এটা মন্দিৰ আপোনাক দেখাম। যোনটা হয় মন্দিৰটোৰ নাম হ'ল সূৰ্য পাহাৰৰ মন্দিৰ, সূৰ্য মন্দিৰ বুলি কয়। সেই মন্দিৰটা আপোনাক দেখাম, তো চাই থাকক। আমি সেইপিনে যাওঁ, আগতে সূৰ্য মন্দিৰৰ ফালে দৰ্শন কৰোঁ ভগৱানৰ ওচৰত। এইটো আপোনাৰ মন্দিৰ হয়, এইটো সূৰ্য পাহাৰৰ মন্দিৰ হয়। আপনার দেখান হ্যাঁ এইলে মন্দিরটা দর্শন করুন। এইটো আপনার মন্দির হয় সূর্য পাহাড়ের মন্দির, বিশাল ডাঙৰ মন্দিৰ হয়। কৃষ্ণ ভকতসকল আছে, বামুণসকল কৃষ্ণ খুৰা আছে না ভালে ডাঙৰ সূৰ্য মন্দিৰ হয়।
It's caught in the crossfire.